নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 5 আজিৰ প্ৰথম টপিকটো হ'ল যে দিহিং পাটকাই নেশ্যনেল পাৰ্ক বাউণ্ডাৰী ডিস্পিউট ইম্পেক্টিং কনজাৰভেশ্যন আপোনালোকে জানে যে দিহিং পাটকাই নেশ্যনেল পাৰ্ক 2021 চনত এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু এইখন অসমৰ 7 নম্বৰ নেশ্যনেল পাৰ্ক আছিলে আৰু অভাৰঅল ইণ্ডিয়াৰ 105 নম্বৰ নেশ্যনেল পাৰ্ক আছিলে দিহিং পাটকাই নেশ্যনেল পাৰ্কক আমি আমাজন অফ দ্য ইষ্ট বুলিও কওঁ আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত কি হৈ আছে বিস্তৃত হৈ আছে ঠিক আছে এণ্ড ইজ ফেমাছ ফৰ আছাম ভেলী ট্ৰপিকেল ৱেট ইভাৰগিং ফৰেষ্ট বৰ্ডাৰিং অৰুণাচল প্ৰদেশ আৰু এই দিহিং পাটকাই যিখন নেশ্যনেল পাৰ্ক ইয়াতে মই দেখাই দিছোঁ অসম আৰু অৰুণাচল বৰ্ডাৰৰ মাজেৰেও কিছু অংশ পাৰ হৈ গৈছে ঠিক আছে গতিকে দুইখন ষ্টেটৰ বৰ্ডাৰত আছে সেইকাৰণে কি হৈছে ইয়াতে অলপমান বাউণ্ডাৰী ডিস্পিউট হৈ আছে ভালদৰে মন কৰিব যে যদি আপোনালোকে নেশ্যনেল পাৰ্কখনৰ অৱস্থিতি চাই মই ইয়াত দেখাই দিছোঁ এইখন ঠিক আছে ইয়াৰে যদি আপুনি ইষ্টাৰ্ণ পাৰ্টটো চাই ঠিক আছে পূব দিশৰ পাৰ্টটো চাই তেনেহ'লে তাত নেচাৰেল বাউণ্ডাৰী ডিমাৰ্কেট হৈ আছে ঠিক আছে চ' ইয়াতে লিখা আছে দ্য নেশ্যনেল পাৰ্ক শ্বেয়াৰ্ছ এন ইণ্টাৰষ্টেড বাউণ্ডাৰী ইন ইষ্টাৰ্ণ পৰ্চন উইথ নেচাৰেল ডিমাৰ্কেশ্যন ডেট ইজ নামচাং এণ্ড ডিৰক ৰিভাৰ এই পইণ্টটো ইম্পৰ্টেণ্ট হ'ব কেতিয়াবা আপোনালোকক কুৱেশ্যনত কৰিব পাৰে যে দিহিং পাটকাইৰ পূব দিশত বা ইষ্টত কোনখন নদী আছে ঠিক আছে গতিকে পূবত চাওক এইটো পৰ্চনত ইমান প্ৰব্লেম নাই কিন্তু যদি আপুনি দক্ষিণৰ বাউণ্ডাৰীটো চাই চাউথত চাই তেনেহ'লে কিছু পাৰ্ট কি হৈ আছে অৰুণাচল প্ৰদেশতো সোমাই আছে আৰু এতিয়া কি হৈছে এই অৰুণাচল প্ৰদেশত যিখিনি পৰ্চন আছে তাতে প্ৰায় 150 হেক্টৰ ভূমিত অৰুণাচলৰ পৰা ইলিগেল মানুহ আহি ইয়াত বসতি স্থাপন কৰিব লৈছে আৰু যেতিয়া নেশ্যনেল পাৰ্কত মানুহ থাকিব কি হ'ব ইয়াৰ যিটো ধৰক এফিচিয়েঞ্চি কমি যাব ইয়াৰ বায়'ডাইভাৰ্চিটিটো বিনষ্ট হৈ যাব হয়নে নেশ্যনেল পাৰ্কৰ যিটো এনভাইৰনমেণ্ট আছিলে সেইটো লাহে লাহে কি হৈ যাব বেয়া হৈ যাব সমস্যাটো হ'ল যে এই নেশ্যনেল পাৰ্কখন কনজাৰ্ভ কৰিবৰ কাৰণে বা ইয়াৰ পৰা মানুহবোৰ উলিয়াই পঠিয়াবৰ কাৰণে এটা বাউণ্ডাৰী লাগিব যে ইমানখিনিলৈকে নেশ্যনেল পাৰ্কখন আছে বিস্তৃত হৈ আছে আপোনালোকে ইয়াত সোমাব নোৱাৰিব কিন্তু সমস্যাটো হ'ল এই যিটো বাউণ্ডাৰী ডিস্পিউট এইটো এতিয়াও ভালদৰে ছল্ভ হোৱা নাই মানে এতিয়াও চাউথৰ ফালে ডিমাৰ্কেট কৰা হোৱা নাই আৰু তাকে লৈ এই আৰ্টিকেলটো আহিছিলে আৰু নহ'লে এই ইন ফিউচাৰ ভয়াৱহ পৰিস্থিতি ল'ব এই আৰ্টিকেলটোতো ইম্পৰ্টেণ্ট হয় লগতে এই বস্তুখিনি যিখিনি লিখা হৈ আছে যে ইয়াৰ ইষ্টত কোনখন ৰিভাৰ আছে বা যিখিনি মই অলৰেডি ক'লোঁ এইবোৰ বেছি ইম্পৰ্টেণ্ট হ'ব কাৰণ দিহিং পাটকাই নেশ্যনেল পাৰ্কখন যিহেতু নিউজত আহিছে তো নেক্সট আপকামিং এক্সামবোৰত ইয়াৰ পৰা কুৱেশ্যন দিয়াৰ চান্সেছ থাকিব তাৰপিছত স্বৰ্গদেউ সৰ্বানন্দ সিংহ এৱাৰ্ড 2025 যজ্ঞেশ্বৰ চেতিয়ালৈ প্ৰদান কৰা হৈছে আৰু এই বঁটাত দ্য এৱাৰ্ড কেৰিড এ চেলেং চাদৰ এ স্মাৰক অফ মটক কিং সৰ্বানন্দ সিংহ এ চাইটেশ্যন এণ্ড এ চেক অফ ₹1 লাখ সৰ্বানন্দ সিংহৰ বিষয়ে আমি যেতিয়া নপুখুৰী পঢ়ি আছিলোঁ সেইখিনি সময়তো আমি ভালদৰে ডিছকাছ কৰিছিলোঁ তেওঁ ১৭৮৮ পৰা ১৮০৫ চনলৈ শাসন কৰিছিলে তেওঁ বেংমৰা মটক ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে এইটো জানে আৰু তেওঁৰ যিটো অৰিজিনেল নাম বা পিতৃয়ে দিয়া নাম কি আছিলে মেজেৰা ঠিক আছে তাৰপিছত নেক্সট টপিক যে আছাম অলিম্পিক এছ'চিয়েশ্যনে ভোগেশ্বৰ বৰুৱাৰ সন্মানত তিনিটাকৈ নেশ্যনেল লেভেল স্পৰ্ট এৱাৰ্ডছ এনাউন্স কৰিছে আৰু এই তিনিটা এৱাৰ্ড হ'ব বেষ্ট স্পৰ্টছ পাৰ্চন অফ দ্য ইয়েৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আৰু ইমাৰ্জিং প্লেয়াৰ অফ দ্য ইয়েৰ ভোগেশ্বৰ বৰুৱাৰ বিষয়ে আপোনালোকে জানে যে নৰ্থ ইষ্টৰ প্ৰথমজন ব্যক্তি যিয়ে অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে আৰু প্ৰথমজন অসমীয়া যিয়ে অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে 1966 চনত 1966 এছিয়ান গেমছত 800 মিটাৰ ৰিলেত তেওঁ গ'ল্ড মেডেল লাভ কৰিছিলে 1970 এছিয়ান গেমছত চিলভাৰ মেডেল লাভ কৰিছিলে তেওঁৰ জন্মদিন 3 ছেপ্টেম্বৰত অসমত অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰা হয় আৰু সেইকাৰণে ভোগেশ্বৰ বৰুৱাৰ সন্মানত এতিয়াৰে পৰা 3 ছেপ্টেম্বৰৰ পৰা এই দ্য ফাৰ্ষ্ট এৱাৰ্ড চেৰিমনি উইল বি হেল্ড অন ছেপ্টেম্বৰ 3 ইন শিৱসাগৰ যিহেতু শিৱসাগৰ ভোগেশ্বৰ বৰুৱাৰ কি হয় হোম ডিষ্ট্ৰিক্ট হয় গতিকে এই বস্তু মনত ৰাখিব লগতে এই তিনিটা এৱাৰ্ড নেশ্যনেল লেভেল এৱাৰ্ড হ'ব এথলিটছ ফ্ৰম এক্ৰছ দ্য কাউণ্ট্ৰি উইল বি এলিজিবল ঠিক আছে ইম্পৰ্টেণ্ট নিউজ গতিকে মনত ৰাখি থ'ব তাৰপিছত নেক্সট টপিক আমাৰ অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া আৰু পঞ্চমী সোণোৱাল AWF ইউথ এণ্ড জুনিয়ৰ এছিয়ান ৱেইট লিফটিং চেম্পিয়নশ্বিপ 2025 2ৰ পৰা 10 জুলাইলৈকে যি এতিয়া আস্তানা কাজাকাস্তানত অনুষ্ঠিত হৈ আছে তাতে বিভিন্ন শাখাত মেডেল জিকিবলৈ সক্ষম হৈছে পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা যদি চাই তেওঁলোকৰ নাম আৰু কোনটো স্পৰ্টছৰ লগত জড়িত এইটো ইম্পৰ্টেণ্ট হ'ব গতিকে মনত ৰাখি থৈ দিব লগতে ক'ত অনুষ্ঠিত হৈছে কোনখন চেম্পিয়নশ্বিপত পাইছে তেনেকুৱা কুৱেশ্যনো আজিকালি সোধা কৰে আৰু এইটো বস্তুটো মনত ৰাখিব যে in the junior women's 53 category পঞ্চমী সোণোৱাল earned a bronze medal আৰু লগতে 56 youth category ধৰ্মজ্যোতি দেওঘৰীয়া cleans the
overall silver medal with a total lift of 220 kg ঠিক আছে ইম্পৰ্টেন্ট কি হ'ব নাম আৰু কোনটো স্পৰ্টছৰ লগত জড়িত এনেকুৱা কুৱেশ্যন আপোনালোকে বহুবাৰ বহুতো এক্সামত পাইছে ঠিক আছে ওকে নেক্সট মহিম বৰাৰ বিষয়টো আপোনালোকে পাই থাকে তেওঁৰ ইম্পৰ্টেন্ট যদি ৱৰ্ক চাই কাঠনি বাৰীৰ ঘাট আৰু এধানী মাহিৰ হাঁহি এই এধানী মাহিৰ হাঁহি নবেলখনৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে ঠিক আছে 2001 চনত সাহিত্য একাডেমী এৱাৰ্ড ইন 2001 ফৰ হিজ নোবেল এধানী মাহিৰ হাঁহি আৰু এই বস্তুটো মনত ৰাখিব যে হি ৱাজ elected as the president of Assam Sahitya Sabha held in 1989 at Domdoma আৰু he was awarded the Padma Shri in 2011 the Sahitya Academy Award in 2001 আৰু Assam Valley Literary Award in 1998 লগতে অসম সাহিত্য সভাই 2007 চনত মহিম বৰাক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিল ঠিক আছে আৰু কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত জড়িত আছিলে 1942 যি অসমত কুইট ইণ্ডিয়া মুভমেণ্টে গঢ়লৈ উঠিছিলে তাত এক্টিভলি পাৰ্টিচিপেট কৰিছিলে গতিকে আপোনালোকে এই পইণ্টছখিনি এবাৰ মনত ৰাখিবলৈ ট্ৰাই কৰিব লগতে শ্বৰ্ট ষ্টৰী কালেকশ্যন যদি চাই কথনিৰ বাৰীৰ ঘাট দেহা গাৰাকা প্ৰেম নাম মনত ৰাখিব আৰু যদি নভেল তেওঁৰ বিচাৰে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে নেক্সট যদি চাই ৰেয়াৰ টাৰ্টল ৰেস্কিউড ইন কামপুৰ যিটো এটা ৰেয়াৰ ব্ৰিড হয় ইণ্ডিয়ান ফ্লেপচেল টাৰ্টল যেটা গোল্ডেন ঠিক আছে গোল্ডেন ইণ্ডিয়ান ফ্লেপচেল টাৰ্টল কামপুৰ নগাঁও ডিষ্ট্ৰিক্টৰ কামপুৰত কি হৈছে উদ্ধাৰ হৈছে গতিকে এই নিউজবোৰ ইম্পৰ্টেণ্ট হৈ পৰে মনত ৰাখি থৈ দিব কেতিয়াবা সুধিব পাৰে যে কোনখন ঠাইত উদ্ধাৰ হৈছিলে আৰু কনজাৰ্ভেশ্যন যদি আমি ষ্টেটাছ চাওঁ তেনেহ'লে ই ৰেড লিষ্টত কিহত আছে ভালনাৰেবল ঠিক আছে তাৰপিছত যদি চাই সৰ্প বান্ধৱ এৱাৰ্ড 2025 16 জুলাই যি ৱৰ্ল্ড স্নেক ডে আছে সেইদিনাখনে প্ৰদান কৰা হ'ব কমলেশ্বৰ ৰাভা মনত ৰাখিব তেওঁলৈ এই এৱাৰ্ড বা এই সন্মান প্ৰদান কৰা হৈছে সৰ্প বান্ধৱ তাৰপিছত এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আহিছিলে যে ডেমোগ্ৰাফিক চেঞ্জ ইন ষ্টেট থ্ৰেট টু চিকিউৰিটি ইণ্টাৰনেল চিকিউৰিটিৰ ক্ষেত্ৰত কেনেকৈ থ্ৰেট আনিব পাৰে ইট ইজ লাইক এ টাইম বম ফৰ ইণ্ডিজিনিয়াছ পিপল অফ আছাম চাওক আপোনালোকে নিশ্চয় মন কৰি আহিছে যে বাংলাদেশীৰ সমস্যাই আমাৰ অসমত বৰ্তমান পিকত আছে আৰু আপোনালোকে যদি পপুলাৰ চেঞ্চাছো চাই তেনেহ'লে দেখিব যে 2001 চেঞ্চাছ মতে অসমৰ হিন্দুইজিম মানে হিন্দু পপুলেশ্যন আছিলে 80.05% আৰু ইছলাম আছিলে 13.04% আৰু 2011ত হিন্দুৰ সংখ্যা হ'ল 61.47% আৰু ইছলাম পপুলেশ্যন বা মুছলিম পপুলেশ্যন 34.22% বাঢ়ি গ'ল য'ত ইছলামৰ সংখ্যা 21.18% বাঢ়িছে হিন্দুৰ পপুলেশ্যন কি হৈছে ডিক্লাইন হৈছে এতিয়া যদি আপোনালোকে ভালদৰে মন কৰে এপ্ৰক্সিমেটলি 2027 চনত যি চেঞ্চাছ ৰিলিজ হ'বলৈ গৈ আছে তাত 40%ৰ ওচৰা ওচৰি ইছলাম পপুলেশ্যন ইনক্ৰিজ হ'বগৈ এতিয়া এই যদি আপোনালোকে ডেমোগ্ৰাফিক চেঞ্জটো চাই বহুকেইখন ডিষ্ট্ৰিক্টতো ডাইৰেক্ট ধৰা পৰা গৈছে নামনি অসমৰ বহুকেইখন ডিষ্ট্ৰিক্টত যদি চাই ইণ্ডিজিনিয়াছ পিপল আজিকালি একদম মাইনৰিটি হৈ গৈছে ইয়াৰ মূল কাৰণ কি কাৰণ অসমত যিবোৰ স্থলুৱা মুছলমান আছে বা ইছলাম আছে তেওঁলোকৰ ইমান হেৰি হোৱা নাই ঠিক আছে তেওঁলোকৰ জনসংখ্যা ইমান বৃদ্ধি হোৱা নাই এই যে suddenly increase হৈ গৈছে তাৰ মূল কাৰণ ইনফিল্ট্ৰেশ্যন ফ্ৰম বাংলাদেশ আৰু এতিয়া এনেকৈ যদি হৈ থাকে বাংলাদেশী যদি আহি থাকে ইয়াত লিখা আছে বাট ইফ দ্য মুছলিম পপুলেশ্যন ইন আছাম বিকামছ মোৰ দেন 50% দ্য অল্ড ডিমাণ্ড ফৰ ইনক্লুজন অফ আছাম ইন বাংলাদেশ মে ৰাইজ এগেইন ঠিক আছে আপুনি বাংলাদেশী সমস্যা যদি নিৰ্মূল কৰা নহয় বাংলাদেশৰ পৰা যদি ইনফিল্ট্ৰেট হৈ থাকে মানুহ আহি থাকে এনেকৈ যদি আমাৰ ডেমোগ্ৰাফিটো চেঞ্জ হৈ যায় যেতিয়া বাংলাদেশী বা মুছলিমৰ সংখ্যা 50%তকৈ ওপৰ হৈ যাব সেই আগৰ 1950ৰ আগত যিটো সমস্যা আছিলে যে অসমক বাংলাদেশৰ লগত সামিল কৰাৰ যি ষড়যন্ত্ৰ চলিছিলে বা যি ডিমাণ্ড আহিছিলে এইটো আকৌ এৰাইজ হ'ব পাৰে এই আৰ্টিকেলটোতে লিখা আছিলে আৰু লগতে যদি চাই চিকেন নেকটো বহুত বেছি থ্ৰেট হৈ পৰিছে কাৰণ আপোনালোকে জানে আমাৰ নৰ্থ ইষ্টক ইণ্ডিয়াৰ মূল খণ্ডৰ লগত চিকেন নেকেৰে কি কৰি আছে সংযোগ কৰি আছে আৰু তাৰ ওপৰত বাংলাদেশ আৰু চাইনাই বহুত চকু দি আছে এতিয়া ডেমোগ্ৰাফিক চেঞ্জটো যদি চাই ৱেষ্ট বেংগলটো চেঞ্জেছ হৈ আহি আছে আমাৰ অসমৰ লোৱাৰৰ ফালেও চেঞ্জেছ হৈ আহি আছে সেই পৰ্চনটোত সেই চিকেন নেক পৰ্চনটোত যদি এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈ আজিৰ পৰা 5-10 বছৰৰ পাছত তেনেহ'লে ভাৰতৰ কাৰণে সমস্যা হ'ব পাৰে এই বস্তুখিনি আৰ্টিকেলটোত লিখা হৈ আছিলে লগতে কেইটামান ভাল পইণ্টটো দিয়া হৈ আছিলে যে বৰ্তমান অসম চৰকাৰে যিখিনি পদক্ষেপ লৈ আছে ধৰক যিবোৰ অবৈধভাৱে বেদখল কৰা ভূমিত মানুহৰ ঘৰ ভাঙি আছে বা যিসকল নতুনকৈ বাংলাদেশী প্ৰৱেশ কৰি আছে তেওঁলোকক উলিয়াই পঠিয়াই আছে গতিকে এইবোৰে অলপমান যিবোৰ অনুপ্ৰৱেশকাৰী আছে যিবোৰ ইলিগেল বাংলাদেশী আছে তেওঁলোকে যিবোৰে অসমত সোমাম বুলি ভাবি আছে তেওঁলোকৰ
মনত এটা ভয়ৰ সৃষ্টি কৰিছে ঠিক আছে গতিকে লাহে লাহে এইবোৰ কমি আহি আছে গতিকে এই যিবোৰ প্ৰচেষ্টা হাতত লৈছে এইবোৰ আৰু ক্ষিপ্ৰতৰ কৰিব লাগে আৰু অসমৰ যিটো ডেমোগ্ৰাফিক চেঞ্জেছ হৈ আছে যিটো ইণ্টাৰনেল ছিকিউৰিটিৰ থ্ৰীট আহি আছে সেইটো যাতে ভাল কৰিব পাৰে এই বিষয়ে আৰ্টিকেলটো ধুনীয়াকৈ লিখা আছিলে ঠিক আছে আপোনালোকে পঢ়ি চাব পাৰে আৰু বৰ্তমান যিবোৰ ইভিকশ্যন ড্ৰাইভ চলি আছে বা বৰ্তমান যিবোৰ পদক্ষেপ লৈ আছে তাৰ বিষয়ে অলপমান চাইড কৰি দিব কেতিয়াবা এই পইণ্টছবোৰ আপোনালোকে লিখিবলৈ আপোনালোকৰ সুবিধা হ'ব ঠিক আছে গতিকে আজি আমি ইমানখিনি চালোঁ নেক্সট ক্লাছত আমি আকৌ লগ পাম গতিকে আসাম কাৰেণ্ট এফেয়াৰ্ছ চিৰিজটো চলি গৈ থাকিব আৰু আপোনালোকে এইটো ফ'ল' কৰি